গৰমত হাৱা ধৰি খাই পুৰণি শিল্পকলাৰ উমান ললোগে বুজা নাই চাগে ৰ'ব সেইদিনাখন আছিল 22 মে মংগলদৈ কলেজৰ জুলজি ডিপাৰ্টমেণ্টৰ পৰা আমাৰ এটা ফিল্ড ট্ৰিপ অনুষ্ঠিত কৰা হৈছিল মদন কামদেৱ আৰ্কিঅলজিকেল সাইট মিউজিয়ামত আৰু বেছি দেৰি নকৰি আমাৰ যাত্ৰা আৰম্ভ হ'ল আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয় 2-3টা গান শুনিলে আমি পাই যাওঁ আমাৰ লক্ষ্যস্থান এতিয়া কওঁতে আমি পালোগে ডাইৰেক্টৰেট অফ আৰ্কিঅলজি ডিপাৰ্টমেণ্ট এতিয়া এটা কলেজৰ ফিল্ড ট্ৰিপত আহি গ্ৰুপ ফটো নহলে একদম বেয়া লাগে সেইবাবে প্ৰথমতে আমি গ্ৰুপ ফটোখন উঠিলো পিছে ভিতৰত সোমাইহে গম পালো ইয়াৰে সৌন্দৰ্য অতুলনীয় মই আগতে মানে আহি পোৱা নাই এতিয়াহে পিছে এজাৰ ফুল দেখিলো কিন্তু এজাৰ ফুল দেখি তুমি বেজাৰ নকৰিবা জানমনি মই তোমাৰ ওচৰতে আছো যিহেতু আৰ্কিঅলজিকেল সাইটৰ লগত এইটো এটা মন্দিৰো সেইবাবে চেপায়ো ধূপ কিনি আনিলে এতিয়া পাহাৰৰ আৰু অলপ ওপৰত আহি আমি বাইদেউৰ এখন দোকান দেখা পালো ইয়াতে কলো বাইদেউ আমাকো চাকি দিয়ক এতিয়া চাকি ধূপ মালা ফুল লৈ আমি ওপৰলৈ যাব ধৰিলো আৰু এতিয়া চাকি ধূপ জ্বলাই ভগৱানৰ আগত প্ৰাৰ্থনা কৰিলো যাতে মোৰ লগতে আপোনালোকৰো মংগল হওক আৰু আজি ভগৱানৰ নামত এই খণ্ডটিৰ সমাপ্তি দেই ইয়াৰে নেক্সট খণ্ডলৈ মই আকৌ আহিম বাই।